নমস্কাৰ। মাইলেজ এনেকুৱা এটা শব্দ যিটো শব্দ আমাৰ মুখৰ পৰা প্ৰথম ওলায় যেতিয়া আমাৰ বন্ধু এজনে নতুনকৈ এখন গাড়ী কিনি আনে, নতুবা আমি ডিলাৰলৈ গাড়ী কিনিবলৈ যাওঁ। তাত গৈ আমাৰ মুখৰ পৰা প্ৰথম এটা কথাই ওলায়, মাইলেজ কিমান দিয়ে। কিন্তু কেতিয়াবা মন কৰিছোঁনে, ইমান ওজন থকা এৰোপ্লেন এখনৰ মাইলেজ কিমান হ'ব পাৰে? 1 কিলোমিটাৰ যাবলৈ তাক কিমান তেলৰ প্ৰয়োজন? আজি আমি এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম অবিনাশ, আপোনালোকে চাই আছে বিবিধা। বন্ধুসকল, মাইলেজ হিচাপ কৰা হয় 1 কিলোমিটাৰ যাবলৈ গাড়ী এখনক কিমান তেলৰ প্ৰয়োজন সেইটোৰ পৰা। বয়িং 747 যিখন পৃথিৱীৰ ভিতৰতে এখন ডাঙৰ এৰোপ্লেন হয়, সিহঁতৰ ৱেবছাইটত থকা মতে তাক প্ৰতি ছেকেণ্ডত 4 লিটাৰ তেলৰ প্ৰয়োজন। অৰ্থাৎ যদি সি 10 ঘণ্টা চলে তেতিয়াহ'লে তাক 1.5 লাখ লিটাৰ তেলৰ প্ৰয়োজন। গতিকে আমি যদি তাৰ পৰা মাইলেজটো হিচাপ কৰোঁ তেতিয়াহ'লে হ'ব 1 কিলোমিটাৰ যাবলৈ তাক 12 লিটাৰ তেলৰ প্ৰয়োজন। কিন্তু এটা কথা জানি থোৱা উচিত যে বয়িং 747ত 500জনতকৈ অধিক যাত্ৰী বহি যাব পাৰে। গতিকে বয়িং 747এ 500জন যাত্ৰীক 12 লিটাৰ তেলেৰে 1 কিলোমিটাৰ নিব পাৰে। ইয়াৰ পৰা যদি আমি এজন যাত্ৰীৰ 1 কিলোমিটাৰত কিমান তেলৰ প্ৰয়োজন সেইটো উলিয়াওঁ তেতিয়াহ'লে হ'ব 0.024 লিটাৰ। এতিয়া যদি আমি বয়িং 747ক এখন কাৰ বা এখন বাইকৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে কাৰ বা বাইকখনে তাতকৈ অৱশ্যে মাইলেজ বেছিকৈ দিব। কিন্তু আমি এটা কথা মনত ৰখা উচিত যে বয়িং 747ৰ স্পীড ঘণ্টাত 900 কিলোমিটাৰতকৈ অধিক হয়। আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি ইয়াত সদায় এনেকুৱা সৰু কিন্তু জ্ঞানেৰে ভৰপূৰ ভিডিঅ' আপলোড কৰি থাকোঁ। ধন্যবাদ।